তো আহক আপোনালোকক লৈ যাওঁ এহাল দম্পতীক লগ কৰিবলৈ, যি নেকি 30 বছৰ ধৰি এইখন ধাবাত কাম কৰি আছে। তো আহক। আটা আপুনি দিনটোত কেইটকা আজি ন? কি কম বাপু তক, দিনটোত 100 টকা নহয় ভালকে। আপোনালোকে এনেকৈ কি বনাইছে চাওঁতো আমি। ইয়াত আমি স্পেচিয়েলি মটৰ পনীৰ বনাওঁ। বাহ, কি ৰং উঠিছে আপোনাৰ মটৰ পনীৰত। ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত ধাবাটো এনেহেন ৰং নুঠায়। তেনেহ'লে যাই চাইছে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু বাবাৰ নামত ডনেট কৰি দিব। মোৰ বেংকৰ নাম্বাৰটো লিংকত দি দিছোঁ, ডিছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে যেন ডনেট কৰি দিয়ে। বাবা, গৌৰৱে যে আপোনাক ইমান সহায় কৰি দিলে, আপুনি গৌৰৱৰ বিষয়ে কিবা ক'ব বিচাৰিছে নেকি? প্ৰথমতে মই ইয়াক মাতা নাই, উপাতে সি মোৰ এটা ভিডিঅ' বনাব আহিছে। উপাতে সি মোৰ 20-30 লাখ টকা কৈছে। বাবাই কৈছে যে গৌৰৱে তেওঁৰ 20-30 লাখ টকা কৈছে। আপুনি কাৰ ফলীয়া কমেণ্ট ছেকশ্যনত জনাব। তুমি গেলিয়ে নেকি? পাৰ্ট 2 আহি আছে আৰু এই ভিডিঅ'টোত লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। Thank you for watching.